বন্ধুসকল, আজি তাৰমানে মোৰ মনটো বৰ ভাল লাগি আছে। আজি মানে সেই 2 বছৰমান ঘৰলৈ লালা আহিব। এই লালা মানে হেৰিয়ে কয়, মোৰ মানুহটো এই বাহিৰত থাকে নহয়, ট্ৰাক চলাই। ঘৰলৈ 2 বছৰ হ'ল অহাই নাই। তাৰপৰা সেই ফোন কৰিলে বোলে লগত আলহী লৈ যাম। একো নাহিছে, মোক নকলে নহয় কথাটো। সেইকাৰণে পূজা থাল চাল লৈ ৰৈ আছে আদৰিবলৈ বুলি। কি ভাবিয়ে নাপালোঁ। একেবাৰে ভাত, মাছ, মাংস, তাৰপৰা আকৌ এই ৰুটি 2খনো বনাইছোঁ। সেয়া 2খন থালি সজাই থৈছোঁ। কিমান চাগে ভোকত আহিব ঠিক নাই নহয়। সেইকাৰণে চব মই একদম ৰেডি কৰি থৈছোঁ আৰু। আহিছে নেকি, মাতটো শুনিছোৱে। কলি, আমাক আদৰিবলৈ একেবাৰে থাল চাল লৈ ৰৈয়ে আছ নেকি? আপুনি আলহী আহিব বুলি ক'লে যে। পিছে আকৌ কোন? আৰু এইবোৰ মালা চালা পিন্ধি আহিছে যে আপোনালোকে কেলে? বাইদেউ নমস্কাৰ। নমস্কাৰ। তোক মই কোৱাই নাই নহয়। মানে মই আজি সেই বাহিৰে মন্দিৰতে বিয়া পাতি আনিছোঁ। আজিৰ পৰা মোৰ এতিয়া সেই 2 নম্বৰগৰাকী পত্নী আৰু। এতিয়া আজিৰ পৰা তহঁত দুজনী একেলগে মিলি জুলি থাকিবি আৰু। তই নিজৰ ভণ্টি বুলি ভাবি মৰম চেনেহ কৰিবি। কি হ'ল আকৌ, থালখন পেলাই দিলি যে? কি হৈছে বাইদেউ, আপুনি লাগি ধৰিলে নেকি? ৰৈ আছে যে। আলহী বুলি যে মানে কৈছিলে, মোক সতিনীহে আনি গোটাই দিছহি ঐ। ৰচোন ৰয়, তই তেনেকৈ কিয় কন্দা কটাখন কৰিছনো? এই দেখোন তোৰ নিজৰ ভনীৰ নিচিনাই, হয়নে নহয় কচোন? এইটো তোক আগতীয়াকৈ বাইদেউ বুলি মানিয়ে লৈছে, তোক নিজৰ বাই বুলিয়ে ভাবিছে। হয় বাইদেউ, মই আপোনাৰ কথা চব জানো নহয়। এখেতে মোক আগতেই কৈছে, আপুনি নাকান্দিব বাইদেউ, আমি দুজনী মিলি মিলি থাকিম নহয়। আজি এইটো দিন দেখিবলৈকে মই ৰৈ আছিলো। ঐ তই বাহিৰত ট্ৰাক চলাবলৈ গৈ এইবিলাকে খিচি পকাই আছিলি ন? এজনী ক'ৰ পৰা উঠালি তই এজনী? বাইদেউ, মোৰ ঘৰ বিহাৰতে। এওঁ আমাৰ ঘৰৰ ওচৰতে ভাড়া লৈ আছিলে। দেখিছ তাই কিমান ধুনীয়াকৈ অসমীয়াও ক'ব পাৰিছে। তোৰ লগত মিলি জুলি খাব পাৰিব লাগিব নহয়। মই অসমীয়া কথা ক'বলৈও শিকালোঁ। আপুনি চিন্তা নকৰিব বাইদেউ, মই চব কাম কৰিব জানো। আপুনি একো কৰিব নালাগে, বহি বহি খাব। দেখিছনে তাই কিমান ভাল, তোক মৰমেৰে ইমান ধুনীয়াকৈ বাইদেউ বুলি মাতিছে। তয়ো এতিয়া সেইখন কন্দা কটা বন্ধ কৰ আৰু কাকোৱালি ল, নিজৰ ভনীৰ নিচিনা ব্যৱহাৰ কৰ। ভনী, তাইক মোৰ ভনী ব্যৱহাৰ কৰিব লাগে? ভনী আনি দিছে মোক হে? সতিনী আনি ঘৰত সোমাইছেহি হে? সতিনী আনি মোক ঘৰত সোমাই দিছেহি? তই সেই বাহিৰত ট্ৰাক চলাবলৈ গৈ ভাড়াঘৰত থাকি সেইবিলাকে ৰাসলীলা কৰিছিলি ন? বাইদেউ, এখেতৰ গাত কোনো দুখ নাই, এখেতক তেনেকে নকব। দুখ নাই হে? দুখ নাই? তই এতিয়া মোক শিকাবলৈ আহিবি কাৰ গাত দুখ আছে নাই? ৰ মই আহিছো, আজি তহঁতক সোধাই নেৰো, মই আহিছো এতিয়া। মোৰ যে বহুত ভয় লাগিছে। বাইদেউ বাৰু কি কৰিব এতিয়া? তই ভয় নকৰিবি, একো নহয়। অকণমান খং উঠিছে, পিছত ঠিক হৈ যাব। মই আছোঁ নহয় তোৰ লগত, ভয় কৰিব নালাগে। মই তহঁতক সোধাই নেৰো, কাটি পেলাম দুইটাকে। বাইদেউ আমাক মাৰিব। কলি, পগলা হৈছ নেকি? সেইবোৰে কি কৰিবি, থৈ আগে যা। এইখিনিয়ে মিছাতে ভয় খুৱাইছ যে। এই কটাৰীখনে এতিয়া তোক মাৰি পেলাম। আৰু এই চেণ্ডেল পাত দেখিছ নহয়? চেণ্ডেল পাতে এতিয়া এজনীক দিম ঠিকছে। কিবা এটা কৰাৰ আগতে তই মোৰ লগত লাগি ল'ব লাগিব। নহয় বাইদেউ, মোকে মাৰি দিয়ক, এখেতক একো নকৰিব। আজি বিয়া পাতি আনিছহে, এতিয়া সেই নিজৰজনী সেই পৰৰ হয়, আৰু পৰৰজনীহে নিজৰ হ'ল হ'বলা। তোৰ এইবিলাক স্বভাৱেই মোৰ ভাল নালাগে, সেইকাৰণেহে মই আজি বিয়া পাতি আনিছোঁ। তই কাজিয়া কৰাৰ বাদে আৰু কৰিবনো কি জানো? মই কৈছো নহয়, মই নিজে লাগিলে মই যাম, কিন্তু আজি তহঁত দুটাক মই মাৰিহে এৰিম। ওলা মোৰ ঘৰৰ পৰা, এতিয়া ওলা, নহ'লে মই তহঁত দুটাকে ইয়াতে কাটি শেষ কৰিম। তই এইবিলাক কি কৰিবলৈ লৈছ হে? পগলা হলি? তোক খেলা এই পাখৰিয়ে ফচালে, কি চাগে যাদুঘণ্ট কৰিলে ঠিক নাই তোৰ ওপৰত। সেইকাৰণে তই আজি এইফালেহে হলি, মোক পাহৰি গলি। তই যা, তই এতিয়াই যা, এজনী ক'ৰ পৰা আনিছিলি থৈ আগে যা বুলি কৈছো নহয়। তই তেনেকৈ ক'লেই নহ'ব নহয়। মই বিয়া পাতি আনিছোঁ, তই যেনেকৈ থাক আজিৰ পৰা তেনেকেই থাকিব। হৰি বিষ্ণু, তহঁতৰ ঘৰত কিহৰ ইমান হুলস্থুল লাগিছে অ? মই বাটেদি গৈছিলো আকৌ, হুলস্থুল শুনি পেলাই সোমাই আহিলো। এইবোৰ আকৌ কি? তই যে একেবাৰে কটাৰী চটাৰী লৈ ৰৈ আছ কলি, আৰু তলত যে পূজা থাল চাল পৰি আছে। লালা আহিলিচোন, আহিবি বুলি শুনি আছিলো বাৰু, আৰু লগতে কোন আলহী? আজি এইটোৱে কি কৰিলে দেখিছে নাই? সতিনী আনি ঘৰত সোমোৱাই দিলেহি।
নহ'ব, বিয়া পাতি আনিলোঁ বুলিয়ে দেখিছেনে এইজনীয়ে দা কটাই লৈ আহিছে আমাক এটাক মাৰিম বুলি। চাওঁ কলি, প্ৰথমতে তই এখন মোক দেচোন। লালা, তই পিছে এইটো কিন্তু বৰ বেয়া কাম কৰিলি দেই। তই এজনী মাইকী থাকোঁতে আকৌ এজনী বিয়া পাতিব নালাগিছিলে। তইতো আমি ঘূৰি নাহোঁ বুলিয়ে ভাবিছিলোঁ। এই বেছি এজনীয়ে তোৰ কাৰণে সদায় বাট চায়। যিয়ে নহওক তই ইমান দিনৰ মূৰত ওলালিহি। এইটো আজিলৈকে সেই কালৈও বিয়া হৈ নগ'লে, তাইওতো যাব পাৰিলেহেঁতেন। তই এতিয়া বাহিৰত ইমান দিন থাকিলি বুলিনো তই বিয়া পাতি আনিব লাগে নেকি? এই কথা তই অকণমানো নাভাবিলি নে এবাৰো? এইবোৰক একো বুজাই লাভ নাই বুজিছেনে? মোৰতো থকাহেঁতেন মোক আনি সতিনী চপাই নিদিলেহেঁতেন নব। তহঁত দুটা ওলা, এতিয়া মোৰ ঘৰৰ পৰা ওলা। এজনীক তই থৈ আগে যা। থৈ অহাৰ পিছতহে তই ঘৰত সোমাব পাৰিবি। ঐ কলি, অথনিৰ পৰা কিন্তু বহুত কিবা কিবি কৈ আছ। মই কিন্তু আৰু সহ্য কৰি নাথাকোঁ। এইখন ঘৰত তই যেনেকৈ থাক এইও মুঠতে তেনেকৈ থাকিব, বুজিলি নহয়? সতিনীৰ লগত মোক খাবলৈ কৈছ হা? সতিনীৰ লগত মোক খাবলৈ কৈছ? ঐ লালা চা, তহঁত দুটা বাৰু ইয়ালৈকে আকৌ ঘূৰি আহিবি। এই খংটো কমি লওক। কিন্তু এতিয়া বৰ্তমান তহঁতি ইয়াৰ পৰা যা বুজিছ। এইবাৰ মই বুজাম, কিন্তু এতিয়া ভালৰ কাৰণে ইয়াৰ পৰা যা, নহ'লে কাজিয়া বেছি বাঢ়িবহে। ঠিক আছে নব, আপুনি তাইক বুজাওক। আমি যাওঁ বাৰু এতিয়া কাৰণে, কিন্তু পাছত আকৌ আহিম, নহ'লে কিন্তু কথা বেয়া হ'ব। নবৌ দেখিছেনে? সি আজি মোক পাহৰি গ'ল। সেইজনীয়ে তাইক যাদু মন্ত্ৰ কৰিলে বুজিছে। নবৌ কিবা খোৱালে, সেইজনী ফলিয়াহে হ'ল সি। হ'বচোন দে, তই এতিয়া কন্দা কটাখন নকৰিবি, মনে মনে থাক। মই তাক বুজাম বাৰু ৰ। বন্ধুসকল, দেখিছেনে লালাই আজি এখন কি কাণ্ড কৰিলে? গোটেইখন হুলস্থুল। পিছে সেইবোৰ বাদ দিয়ক এতিয়া। আমাৰ আজি ভিডিঅ'টো চাই কেনে পালে? যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব। আৰু যদিহে আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'বোৰ আগলৈ চাই থাকিব। আজিলৈ আহিছোঁ, পুনৰ নতুন এটা ভিডিঅ'লৈ লগ পাম।